মেধাৱী শিক্ষাৰ্থীলৈ ৩৫,৮০০খন স্কুটি বিতৰণ। এই স্কুটি বিতৰণ কৰিব ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ পিছত শিক্ষামন্ত্ৰীৰ ঘোষণা। দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। মেধাৱী শিক্ষাৰ্থীলৈ ৩৫,৮০০খন স্কুটি বিতৰণ কৰিব ৰাজ্য চৰকাৰে। বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব। বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব। ৰাজ্য চৰকাৰ কেবিনেট বৈঠকত জনতা ভৱনত অনুষ্ঠিত কৰা হয়। কেবিনেট বৈঠকৰ অন্তত ইয়াৰ সিদ্ধান্তৰ বিষয়ে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংবাদ মেলত অৱগত কৰে। কেবিনেটত লোৱা আন বহুকেইটা সিদ্ধান্তৰ বিষয়ে অৱগত কৰাৰ লগতে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত অসম চৰকাৰে উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা ছাত্ৰী আৰু ৭৫% নম্বৰ লাভ কৰা ছাত্ৰৰ মাজত ৩৫,৮০০খন স্কুটি বিতৰণ কৰিব বুলি প্ৰকাশ কৰে। ৰাজ্যৰ ২৯,৭৪৮গৰাকী ছাত্ৰী আৰু ৬,০৫২গৰাকী ছাত্ৰৰ মাজত এই স্কুটি বিতৰণ কৰা হ'ব। কামৰূপ মেট্ৰৰ পৰা এই বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। মেধাৱী শিক্ষাৰ্থীলৈ ৩৫,৮০০খন স্কুটি বিতৰণ। এই স্কুটি বিতৰণ কৰিব ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ পিছত শিক্ষামন্ত্ৰীৰ ঘোষণা। দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। মেধাৱী শিক্ষাৰ্থীলৈ ৩৫,৮০০খন স্কুটি বিতৰণ কৰিব ৰাজ্য চৰকাৰে। বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব। বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব। ৰাজ্য চৰকাৰ কেবিনেট বৈঠকত জনতা ভৱনত অনুষ্ঠিত কৰা হয়। কেবিনেট বৈঠকৰ অন্তত ইয়াৰ সিদ্ধান্তৰ বিষয়ে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংবাদ মেলত অৱগত কৰে। কেবিনেটত লোৱা আন বহুকেইটা সিদ্ধান্তৰ বিষয়ে অৱগত কৰাৰ লগতে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত অসম চৰকাৰে উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা ছাত্ৰী আৰু ৭৫% নম্বৰ লাভ কৰা ছাত্ৰৰ মাজত ৩৫,৮০০খন স্কুটি বিতৰণ কৰিব বুলি প্ৰকাশ কৰে। ৰাজ্যৰ ২৯,৭৪৮গৰাকী ছাত্ৰী আৰু ৬,০৫২গৰাকী ছাত্ৰৰ মাজত এই স্কুটি বিতৰণ কৰা হ'ব। কামৰূপ মেট্ৰৰ পৰা এই বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।